পানী নাই বুলি কওঁতে পানীৰ একেবাৰে উভয় নদী হৈ গ'ল, দেখিছেনে? যিহেতু বতৰ খৰাং, গতিকে পানী ইমানখিনি ক'ৰ পৰা আহিল মই আপোনালোকক ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিম। আমাৰ বালিজান নদীখন আমাৰ দলপানী গাঁৱৰ ৰাইজে ভেটা মাৰিলে আৰু সেই ভেটাটোকে আমাৰ গাঁৱলীয়া ভাষাত ঢ মৰা বুলি কয়। আহক আমাৰ বালিজান নদীখন কেনেকৈনো ঢ মাৰিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এয়া হৈছে আমাৰ দলপানী গাঁৱৰ বালিজান নদী আৰু বালিজান নদীৰ ওপৰতে ৰাইজে এনেকৈ ভেটা মাৰিছে, মানে আমাৰ গাঁৱলীয়া ভাষাত ঢ মৰা বুলি কয়। আৰু এনেকৈ ভেটা মাৰি পিনে ৰাইজৰ সুবিধাৰ কাৰণে পানীখিনি পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আপোনালোকে চাওকচোন বাৰু, এই দেখিছেনে? এইখন হৈছে বালিজান নদী আৰু ইয়াৰ ওপৰতে মানুহে ভেটা দিলে। ভেটা দিয়াৰ পাছত নলাইদি পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে। এয়া হৈছে আমাৰ ৰাইজে খনা পানীৰ নলাটো আৰু এই নলাইদি পানীবোৰ বৈ পথাৰত পাইছেগৈ আৰু গোটেই ৰাইজে পানীৰ যোগেদিয়ে পথাৰখন সামৰণি মাৰিব। দেখিছেনে বাৰু? এয়া হৈছে নলাটো আৰু এয়া চব পথাৰত পানী, ইমান পানী হৈ গ'ল, পানীৰে ভৰপূৰ হৈ গ'ল পথাৰত। এতিয়া সকলো ৰাইজে ৰুব পাৰিছে, গতিকে আমিও খৰখেদাকৈ পানীখিনি পোৱাৰ লগে লগে ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আপোনালোককো মই ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগে প্লিজ কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকে ৰুলেনে বাৰু? পথাৰত আপোনালোকে ৰুব পাৰিছেনে বাৰু? কমেণ্ট কৰি জনাব। বতৰটো যিহেতু আজি ডাৱৰীয়া, কিন্তু বৰষুণ নাই। ৰুই ভালে লাগিছে বাৰু, বতৰটো ডাৱৰীয়া কৰিছে, সকলো ৰোৱনীয়ে ৰুই আছে। গতিকে আজিৰ পথাৰৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।